আজি দেওপানীলৈ বুলি এয়া যাত্ৰা কৰিছোঁ। এয়া গৰম পানী পাৰ হৈ পানি এয়া আমি অকণমান এতিয়া ৰখিছোঁ আৰু এয়া মন্দিৰ আহি পাই গ'লোহি আৰু এতিয়া প্ৰসাদ ল'ব লাগিব। দোকান এখনৰ পৰা এতিয়া ল'লোঁ, তাৰপিছত মন্দিৰলৈ যাম আৰু কিমান বছৰ হ'ল আপোনাৰ দোকান দিয়া? 14 বছৰ চলি আছে। এয়া দেওপানীলৈ আহিছোঁ, এয়া শৰাই লৈছোঁ, এতিয়া মন্দিৰলৈ যাম আৰু চাকি বন্তি দিব আৰু মাকে বস্ত্ৰ থাকিব। এয়া শৰাই ল'লোঁ আৰু এতিয়া মন্দিৰৰ ভিতৰৰ ফালে গৈ আছোঁ। এয়া মেইন গেট। এয়া আজি দেওপানী মন্দিৰত আহিছোঁ মাতৃৰ ওচৰত দৰ্শন দিবলৈ। এয়া ইমান মানুহ ভিৰ লাগিছে, এয়া লাইন পাতিব লাগিব এতিয়া। এয়া নতুন বছৰৰ বুলি আহিলোঁ, কিমান মানুহ। সেয়া আমাৰ এয়া একেবাৰে এয়া শৰাই লৈ ৰৈ আছে, লাইন পাতিমগৈ আৰু এতিয়া। একো নাই। এইফালে চাকি জ্বলাইছে, এয়া চাকি জ্বলাবলৈ দিছে। এয়া পাছত
এইফালে ছাগলী বলি দিয়া জেগা নামলীয়া অকণ দেখাই দিয়া আকৌ এয়া পূজা না পাও দুই চালাবো না পূজা কৰি হৈ গ'ল।